নমস্কাৰ, গণেশ দত্ত আছাম নামৰ ইউটিউব চেনেলটোলৈ সকলোৱে স্বাগতম জনাইছোঁ। আজি মই আছোঁ মঙলদৈ চহৰৰ জ্যোতিনগৰত। আৰু জ্যোতিনগৰ এই বিশেষ ঘৰটোত উপস্থিত আছোঁ এটা ভাল খবৰ ল'বৰ কাৰণে। আচলতে যিটো খবৰ পালে নিশ্চয় আপোনালোকেও আনন্দিত হ'ব, সুখ পাব। আহক আমি এই ভাল খবৰৰ সন্ধানত ভিতৰলৈ সোমাই যাওঁ। এয়া আমি ভাল খবৰৰ সন্ধানত সোমাই আহিছোঁ এঘৰ মানুহৰ ঘৰলৈ, যি ঘৰ মানুহৰ এই বিচনাত এগৰাকী ছোৱালী আছে, মৰম লগা ছোৱালী, অনবৰতে হাঁহি থকা ছোৱালী। তেওঁৰ নাম ৰূপশিখা নাথ। বয়সৰ জোখাৰে মাত্ৰ 21 বছৰ হৈছে। তেওঁ অসম আৰক্ষীৰ উপ পৰিদৰ্শক কমলেশ্বৰ নাথ আৰু হেমন্তী নাথৰ তৃতীয় সন্তান। এই ৰূপশিখাই এইবাৰ এক বিশেষ কৃতিত্ব অৰ্জন কৰিছে। আচলতে মোৰ কেমেৰা পাৰ্চনে দেখুৱাইছে যে তাই উঠিব নোৱাৰে, তাই বহিব নোৱাৰে। জন্মৰ প্ৰায় তাই কঁকালৰ পৰা তলৰ অংশ বিকল হৈ আছে। বাওঁ হাতখন ভালমতে লৰচৰ কৰিব নোৱাৰে। তথাপিও তাই মনৰ দৃঢ়তা লৈ আগবাঢ়িছে। মেট্ৰিকত 5টা বিষয়ত লেটাৰ নম্বৰ সহ তেওঁ উত্তীৰ্ণ হৈছে। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত মঙলদৈ ব্ৰিলিয়েণ্ট একাডেমীৰ পৰা তেওঁ 2টা বিষয়ত লেটাৰ নম্বৰ লৈ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। আৰু এইবাৰ মঙলদৈ মহাবিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগত তেওঁ অনাৰ্ছ লৈ স্নাতক ডিগ্ৰী লাভ কৰিছে। আমাৰ কাৰণে খুব ভাল খবৰ। আৰু তেখেতে 81.54 81.54% নম্বৰ লৈ স্নাতক ডিগ্ৰী লাভ কৰা এইজনী মৰমৰ ৰূপশিখা নাথে গুৱাহাটী বিশ্ববিদ্যালয়ত নামভৰ্তিৰ সুযোগ পাইছিল, নামভৰ্তি কৰিছিল। 1.5 মাহ ধৰি তেওঁ ক্লাছ কৰি আছে। তাৰ মাজতে আহিল আৰু এটা ভাল খবৰ যে ভাৰতবৰ্ষৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়, যিটো নেকি দিল্লীত আছে, সেই বিশ্ববিদ্যালয়ত তেওঁ এণ্ট্ৰেঞ্চ পৰীক্ষা দি যোগ্যতাৰ ভিত্তিত স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তিৰ সুযোগ পাইছে। কালি তেওঁৰ নামভৰ্তি হৈ গৈছে। এইগৰাকী ছোৱালীৰ ভৱিষ্যতে কি হোৱাৰ ইচ্ছা তাকে আমি জানিবৰ কাৰণে চেষ্টা কৰিম। মাইনা, তোমাৰ এনে ভৱিষ্যত পৰিকল্পনা কি? গুৱাহাটী দিল্লীৰ জৱাহৰলাল নেহৰু JNUত তুমি চিট পাইছা যোগ্যতাৰ ভিত্তিত, অথচ তুমি ভালমতে বহিব নোৱাৰা। খোজটো কঢ়াৰ কথা নাই, জীৱনত তুমি খোজকাঢ়িয়ে পোৱা নাই বুলি ক'লে ভুল নহ'ব। তথাপিতো এই শাৰীৰিক প্ৰতিবন্ধকতাও নেওচি যিদৰে আগবাঢ়ি গৈ আছা, তোমাৰ ভৱিষ্যত পৰিকল্পনা সপোনটো কি? মই ভাৰতীয় প্ৰশাসনিক সেৱাৰ এক্সাম দিম আৰু মই IAS হ'ব পোৱাৰ এটা সপোন আছে। আৰু লগতে মই PhDটো মই বাহিৰৰ পৰা কৰিব বিচাৰোঁ, বিদেশৰ পৰা। বিদেশৰ ক'ৰ পৰা? লণ্ডন স্কুল অফ ইকনমিক্সৰ পৰা যদি স্কলাৰশ্বিপ পাই যাওঁ তেতিয়াহ'লে মই কৰিম তাৰ পৰা। খোজ কাঢ়িব নোৱাৰে, বহিব নোৱাৰে, জন্মৰ পৰা বিচনাখন আৰু হুইল চেয়াৰখনে তাইৰ জীৱনসংগী। অথচ আকাশ চুবৰ মন, আৰু আকাশ চুবৰ মন লৈ আগবাঢ়ি গৈছে। শৈক্ষিক জীৱনত পিতৃ মাতৃ, জ্যেষ্ঠ ভগ্নী, ভাতৃৰ সহযোগত তেওঁ আগবাঢ়ি গৈ আছে, যাৰ কাৰণে নেকি আজি দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠান JNUত নামভৰ্তিৰ সুযোগ পাইছে। অকল নামভৰ্তি কৰাতেই সন্তুষ্ট থকা নাই, তাই লণ্ডন স্কুল অফ ইকনমিক্সত গৈ ডক্টৰেট ডিগ্ৰী কৰাৰ এটা হেঁপাহ আছে। আৰু এটা কথা তেওঁ ডাঙৰ কথা কৈছে যে স্বাধীনতাৰ পিছত দৰং জিলাত আজিলৈ এজনেই মাত্ৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আমি পাইছোঁ। সেইজন আছিলে বৰদাচৰণ শৰ্মা, মঙলদৈ বামুণপাৰাত ঘৰ। তেখেত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হ'ল, চাকৰি কৰিলে, ইহলীলা সম্বৰণ কৰিলে। কিন্তু স্বাধীনতাৰ পিছত আমি দ্বিতীয়জন ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া দৰংবাসীয়ে সৃষ্টি কৰিব পৰা নাই। কিন্তু সেই অভাৱটো পূৰণ কৰিবৰ কাৰণে এই দৃঢ় প্ৰতিজ্ঞ হৈছে। মই আশা কৰিম ৰূপশিখাৰ যিটো সপোন বাস্তৱ হ'ব। লগতে আৰু এটা অনুৰোধ জনাব বিচাৰিছোঁ যে তেখেতৰ পিতৃ মাতৃয়ে যি কষ্ট কৰিছে, দুগৰাকী আৰক্ষীৰ উপ পৰিদৰ্শক পদত নিয়োজিত হৈ আছে। ৰূপশিখাৰ লগত মাতৃ যাব লাগিব। মাতৃৰ চাকৰি আৰু মাত্ৰ 21 মাহ আছে। চৰকাৰলৈ এটাই অনুৰোধ জনাইছোঁ, মাতৃৰ চাকৰিৰ যি 21 মাহ আছে
ৰূপসিকাৰ শৈক্ষিক জীৱনৰ উন্নয়নৰ কাৰণে শৈক্ষিক জীৱনটো যাতে ধুনীয়াকৈ মসৃণ কৰাৰ কাৰণে চৰকাৰে যাতে মাতৃক ছুটি দিয়ে, বিশেষ ছুটি মঞ্জুৰ কৰে, যিটোৰ দ্বাৰাই নেকি তাইৰ সপোনবিলাক বাস্তৱ হ'ব পাৰে। তাইৰ সপোন বাস্তৱ হ'লে আমাৰ সমাজৰ কাৰণে এটা ভাল মেছেজ যাব। কাৰণ কেতিয়াও দিব্যাংগ কেতিয়াও বুজা নহয়, দিব্যাংগ কেতিয়াও আমাৰ কাৰণে অৱহেলাৰ পাত্ৰ নহয়। তেওঁলোকেও কৰি দেখুৱাব পাৰে, যিটো নেকি কৰি দেখুৱাবলৈ গৈছে ৰূপসিকা নাথে। তেওঁলৈ শুভেচ্ছা জনাইছোঁ। আৰু মোৰ মাতৃ আছে, মাতৃক মই অকণমান কথা ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ। মাতৃ দৌমতী নাথ, যিগৰাকী চেষ্টাৰ বলত তেখেতৰ পিতৃও ইয়াতে আছে, বলত এইদৰে আগবাঢ়িছে। অকণমান কৈ দিয়ক, কেনেধৰণে আলোচনা কৰিছে আপোনালোকে? কেতিয়াবা ভাবিছিল নেকি যে কিনো জন্ম দিলোঁ? অনুশোচনা হৈছিল নেকি যে আমি কিনো জন্ম দিলোঁ? হৈছিল। ধৰি লওক মানুহবিলাকে বহুত ধৰণৰ বেয়াকৈ চায়। ধৰি লওক কোলাত কৰি লৈ আহিলেও বা কেতিয়াবা বাইকত লৈ আহিলে কিছুমানে কয় এই বেমাৰী নেকি ছোৱালীটো, কিয় সেনেকৈ লৈ গৈছে। এনেকুৱা কিছুমান ধুমুহা মোৰ ডিউটিৰ ক্ষেত্ৰতো কেতিয়াবা মই টাইমত আহি পৰীক্ষা হলৰ পৰা লৈ আহিব লাগে, কিছুমান অফিচাৰে বিচাৰে। এনেকুৱা মানে বহুত ধুমুহা। আৰু ধৰি লওক কলেজত থ'লেও বৰষুণ হ'লেও মই মানে সেইখিনি টাইম পাম যায়। এনেকুৱা আৰু বহুত কষ্টৰ মাজত মানে এইদৰে কষ্ট কৰি বিভিন্নজনৰ বিভিন্ন কথাক আওকাণ কৰি কন্যাৰ লগত সংগী দিয়াৰ কাৰণেই আজি ৰূপসিকা দুপত দুপে শৈক্ষিক জীৱনত আগবাঢ়ি গৈছে। অকল লিখা পঢ়াতে নহয়, তেওঁ ভাল প্ৰবন্ধ লিখে, অন্যান্য লিখাও লিখে, কিতাপ পঢ়ি ভাল পায়। এইগৰাকী মৰমৰ ৰূপসিকাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। এইখিনি কৈ মই আকৌ ৰূপসিকাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।